গাইজ কি খবৰ আপোনালোকৰ মোৰ খবৰ ভাল আৰু অন্য এটা ভ্লগত পুনৰবাৰ স্বাগতম জনাইছোঁ বহুত দিনৰ মূৰতেই গাইজ মানে মই ভ্লগ বনাই আছোঁ বহুত দিন বনোৱা নাই মানে বেলেগ ৰূপত দেখিছে কাৰণ আমি চশমা লৈ ল'লোঁ চকুৰ পাৱাৰ মোৰ গ'ল তাইৰো গ'ল আৰু মোৰ নাই যোৱা তাই ভালে আছে আৰু আমি ক'ত যাম আজি ক'ত যাম গুৱাহাটী হাউডৰ মিঠা গাঁৱত যাম দেউতাৰ গাঁৱত যাম দেউতা কমেও 10 বছৰমান পিছত যাব দেউতাৰ গাঁও না নিজৰ গাঁও নিজৰে গাঁও মানে দেউতাৰ মানে সেই আৰু আমাৰ হে আৰু জেঠা হ'ব আমাৰ সেই গাঁৱত যাম আৰু চাই থাকিব গোটেই জাৰ্নিটো দেখাম কোন কোন যাবা মই যাম গাইজ আমাৰ বাই প্লেনিং কৰি আছিল কালি তাই থ্ৰেডিঙো কৰি আহিছে গাইজ ৰাতি কিন্তু আজি নোৱাৰিলে যাব আৰু তাইৰ প্লেন সব গুচি গ'ল মানে দাদা যাব যিহেতু এই থাকিব লাগিব মই যাম এনে আমি তিনিটা থকা কথা আছিল দাদা আমাৰ চিৰৰ কাৰণে ই যোৱাত যাব গাইজ গাড়ীত ধুনীয়াকৈ যাব গাঁৱতো যাব কিন্তু মানে আমাৰ মানুহ আহিব আমাৰ জেঠিহঁত আহিব আমাৰ লগত সেইটো কাৰণে আৰু গাঁৱত কষ্ট পাব ন ই গতিকে আৰু নিনিও আৰু ইয়াক আমিয়ে যাম আৰু ধুনীয়া চাই থাকক গতিকে ষ্টাৰ্ট ইহঁত তো দেখাই থাকিম চাই থাকিব আমার স্টার্ট জানি না দে সাই রাখো আমার জেঠি ন এইটো আমাৰ মাজু জেঠি আৰু আমি এতিয়া ডাঙৰ জেঠিৰ তাতে যাম মই বুয়া দেখা হৈ আছো নহয় বয়া দেখা হাই দিয়ক এইটো কি মাজু বৌ হ'ব নেকি সৰু বৌ হ'ব ন সৰু বৌ আৰু সৰু বৌৰ বাবু এইটো জেঠাৰ তাতে যাম তো এই গৰু আছে ইয়াত দেখাই আছো গাইছে ইয়া এইটো গৰু সেয়া এক মহা গৰু আছে ইয়াত আৰু বেছি আছিল কিন্তু বেছি দিছে গাইছে আমাৰ ডাঙৰ জেঠি জেঠি হাই দিয়ক হাই ভ্লগ হৈ আছে ভিডিঅ' হৈ আছে নাই হ'ল লেতেৰা আপোনাক ভাল লাগি আছে হাই দি দিয়ক হাই এনেকৈ দিয়ক হাই হাই দিয়া তুমি কোৱা হাই কোৱা কি খবৰ ভিন্দু ভিন্দুক দেখাই নাই ফ্লেছৰ হেড কি একদম ৰাতিপুৱা হৈছে মানে ৰাতিপুৱা কেইটা বাজিছে 10টামান বাজিছে নেকি আৰু আমাৰ লগত যাব আমাৰ টিকলি গুৱাহাটী আৰু আমাৰ আছে এজনী টিকলি কি কি হাই দিয়া হাই এক্টিং কৰি থাকে
সো আমি এতিয়া তাত যাম আৰু না মই কুৰ্তা নিপিন্ধিলোঁ কাৰণ ইমান আৰু কোনে পিন্ধি থাকে এই বৰষুণ বতৰত আমাৰ টিকলিটোক ভাল লাগে দেই মোৰ টিকলিটোক ভাল লাগে দেই দিয়া দিয়া এইটো দিব কৈ আছোঁ দিয়া এতিয়া এনেই ফুৰিব আহিছোঁ এয়া পথাৰ এইখন পথাৰ নহয় বিল টাইপ আৰু এয়া পিছত আমি গৈ আছোঁ গাইছ এয়া পূৰা গাঁৱৰ পৰিৱেশ আৰু এইটো গৰু বহি আছে আৰু এইমাত্ৰ এটা চৰাই আছিল গাইছ ক'ত বা গ'ল ধুনীয়া আছিল চৰাইটো এয়া পূৰা আৰু সেই তাৰলৈকে যাম ফুৰা হৈ গ'ল আমাৰ চাই দেখো ভুই ৰুইছে ভুই ৰোৱা হ'ল নে হোৱা নাই পানী পানী হৈ আছে গাইছ গাঁৱত কিন্তু এতিয়া ৰ'দ দিছে আৰু ভাগ্য ভাল নাই আগত নোৱাৰি গাইছ এইয়া কঠীয়া ৰোৱা হ'ল গাইছ ৰোৱা হোৱা নাই বেছি ৰুইছে আৰু এইবিলাক আছে এইয়া কঠীয়া ৰুই আছে আৰু গাইছ ধুনীয়াকৈ পৰিৱেশ আছোঁ গাইছ এই মোৰ গৰমত মানে এতিয়া আমি আহিছোঁ এই টিকলিহঁতৰ তাত মানে আমি জেঠীৰ ঘৰত আহিছোঁ এতিয়া জেঠী আৰু এই আমাৰ লগত যাব গুৱাহাটী ফিলিংছ কোৱা ইমান এক্সাইটেড আৰু গাইছ চাব কি ধুনীয়া পৰিৱেশ পানী 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 হ'লেও ধুনীয়া পৰিৱেশ পানী 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 আৰু এতিয়া আমি আনিব গৈ আছোঁ কি গাখীৰ তো চাই থাকোঁ কি যে হ'ব গাইছ গাখীৰ আনিবলৈ যাব লগা হ'ল কি হ'ব The next day. গাইছ এই ভিডিঅ'টো এইখিনিয়ে আছিল বেছি দীঘলীয়া কৰি নাথাকিলোঁ আৰু জেঠীহঁত আহিলে গুৱাহাটীত আমাৰ লগত ফুৰিব আৰু সেইকাৰণে মানে এই ভিডিঅ'টো এইখিনিয়ে আছিল ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু যোনে যোনে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই বাই